নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ প্ৰতিভা ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ বাবে মই লৈ আনিছোঁ এটা বিশেষ ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে পুলি প্ৰস্তুত কৰিবৰ বাবে বা আপোনালোকে বীজ অংকুৰণ কৰিবৰ বাবে মাটি কেনেকৈ প্ৰস্তুত কৰি ল'ব। প্ৰথমতে আপোনালোকে যদি গাঁৱত বসবাস কৰে, গাঁৱত বসবাস কৰা লোকসকলৰ কাৰণে আপোনালোকে সহজতে উপলব্ধ বস্তুখিনি আপোনালোকে মাটিখিনি প্ৰস্তুত কৰি ল'ব পাৰিব। আৰু টাউনতো যদি থাকে আপোনালোকে, তেতিয়াহ'লেও আপোনালোকে সীমিত বস্তুৰে আপোনালোকে মাটিখিনি প্ৰস্তুত কৰি ল'ব পাৰিব। সকলোৰে কাৰণে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। সকলোখিনি মই খুব ধুনীয়াকৈ আপোনালোকক বুজাই দিম। প্ৰথমতেই কওঁ, আচলতে মই মাটিখিনি সৰহকৈ লৈছোঁ, কাৰণ মই প্ৰায় 2-3 হাজাৰ মোৰ ভোট জলকীয়া পুলি আচলতে অংকুৰণ কৰিবৰ কাৰণে, পুলি বিক্ৰী কৰিবৰ কাৰণে, মই পুলি বনাবৰ কাৰণে এই মাটিখিনি প্ৰস্তুত কৰিছোঁ। আৰু প্ৰথমতে এইখিনি মই লৈছোঁ গোবৰ, শুকান গোবৰ। আৰু মোৰ এই গোবৰখিনি আজি থোৱা প্ৰায় 7-8 মাহ হ'ল, আৰু সেইকাৰণে আচলতে এনেকুৱা এটা ৰূপ লৈছেগৈ, খুব গুৰি হৈ গৈছে আচলতে গোবৰখিনি। আপোনালোকে গোবৰখিনি ইমান শুকান নহ'লেও হ'ব, গোবৰখিনি আপোনালোকে 1 মাহমান ৰ'দত দি পেলাই গোবৰখিনি ব্যৱহাৰ কৰিব পাৰিব। আৰু মোৰ এই গোবৰখিনিৰ লগত অলপমান মাটি মিহলি হৈ আছে, কাৰণ মই এইকেইদিন শুকুৱাই আছোঁ। গোবৰখিনি যিহেতু জেকি গৈছিলে, বহুত দিন যিহেতু একে ঠাইতে আছিলে, জেকি গৈছিলে, আৰু সেইকাৰণে আচলতে মই শুকুৱাইছোঁ আকৌ। আৰু শুকোৱাৰ কাৰণে লগত মাটিখিনি মই যেতিয়া মিহলি কৰি আছোঁ, সেইকাৰণে তলৰ চপৰা আহি পেলাই লগত সান মিহলি হৈছেহি। এতিয়া আপোনালোকেতো গম পালেই, আমাক প্ৰথমতে শুকান গোবৰ লাগিব। আৰু আপোনালোকে যদি টাউনত থাকে, তেতিয়াহ'লে মই আপোনালোকে শেষত ক'ম যে আপোনালোকে কি ব্যৱহাৰ কৰিব পাৰিব গোবৰ যদি আপোনালোকৰ হাতত নাথাকে। আৰু আপোনালোকে প্ৰথম গোবৰ লাগিব। মই গাঁৱৰ মানুহখিনিৰ কাৰণে কৈ আছোঁ, গোবৰ লাগিব। তাৰপাছত আপোনালোকে দেখিছে মই এইখিনি মাটি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পথাৰৰ মাটিও ব্যৱহাৰ কৰিব পাৰে। মই এইখিনি নৈ কিনাৰৰ মাটি আচলতে গাড়ীৰে মই পেলাই লৈছিলোঁ, আৰু সেই নৈ কিনাৰৰ মাটি ব্যৱহাৰ কৰিছোঁ। আৰু কিনাৰত আচলতে দেখিছে এইখিনি শুকান গছৰ পাত আচলতে মই বুটলি আনিছোঁ পিছফালৰ এখন জংঘলৰ পৰা। আৰু জংঘলৰ পৰা সেই শুকান পাত আচলতে পচন সাৰৰ কাৰণে বহুত বেছি ভাল। আচলতে এইটো মই কেনেকৈ আপোনালোকক ব্যৱহাৰ কৰিম দেখুৱাম আপোনালোকক। এই শুকান পাত আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত পাই যাব। ঘৰৰ ওচৰৰ গছজোপাৰ তলতো আপোনালোকে শুকান পাত একেবাৰে সহজতে পাব। তাৰপাছত আপোনালোকক লাগিব কেঁচুসাৰ। সেয়া আপোনালোকে দেখিছে মই কেঁচুসাৰ আনি থৈছোঁ। আচলতে মোৰ ইয়াত কেঁচুসাৰটো উপলব্ধ হয়, আৰু সেইবাবে মই কেঁচুসাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ তাত যদি কেঁচুসাৰ নাই, আপোনালোকে পচন সাৰ ব্যৱহাৰ কৰিব পাৰে। মই অন্য এটা পিছত ভিডিঅ' বনাম আচলতে কেঁচুসাৰ আৰু পচন সাৰ কেনেকৈ বনাব পাৰি। আৰু মোৰ নিজৰ ওচৰত আচলতে কেঁচুসাৰ বৰ্তমান উপলব্ধ নাই, মই নতুনকৈ বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু মই যি ঠাইৰ পৰা কেঁচুসাৰ আনিছোঁ তাত আচলতে মই কমকৈ পালোঁ, আৰু ইয়াত প্ৰায় 4 কেজিমান কেঁচুসাৰ আছে। আৰু এইখিনি মই ৰ'দত দি লৈছোঁ, আৰু এইখিনি শুকুৱাই পেলাই মই সেই গোবৰৰ লগত সান মিহলি কৰি লওঁ। আৰু তাৰ পাছতে আপোনালোকক লাগিব এবিধ ভেঁকুৰনাশক। আৰু ভেঁকুৰনাশক আপোনালোকে ট্ৰাইকোডাৰ্মা ইউজ কৰিব পাৰে। ফাংগাছ আচলতে নিৰাময় কৰাৰ দৰৱ হয় এইটো, ট্ৰাইকোডাৰ্মা। আৰু এইটো যদি নাপায়, আপোনালোকে ওচৰত মেডিচিন পোৱা দোকানত গৈ পেলাই ভেঁকুৰনাশক অন্য কিবা এটা দৰৱ লৈ আনিব। আৰু ইয়াৰ পাছতে মই ভেঁকুৰনাশক লৈ আনিছোঁ, আৰু এই ভেঁকুৰনাশকখিনি মই মোৰ গোবৰখিনিৰ লগত সান মিহলি কৰিম। আৰু যিহেতু গোবৰখিনি মোৰ বহুত দিন হ'ল, আৰু সেইবাবে ইয়াত ভেঁকুৰে বসবাস কৰিব পাৰে। আৰু যদি ভেঁকুৰ থাকে, আচলতে পুলিৰ যিটো গুৰিটো, সেই গুৰিটো পচি যোৱাৰ সম্ভাৱনা থাকে। আৰু বন্ধুসকল, এয়া মই ওপৰত পাউডাৰখিনি দি ল'লোঁ, আচলতে দূৰে ছটিয়াই লৈছোঁ। আৰু তেতিয়া মোৰ সান মিহলি কৰিবলৈ আচলতে সুবিধা হ'ব। গোটেই ভিডিঅ'টো মই আপোনালোকক কেনেকৈ ঢালিছোঁ, কেনেকৈ সানিছোঁ সেইখিনি দেখাব পৰা নাই, যিহেতু মই অকলেই গোটেই ভিডিঅ'খিনি কৰিব লগা হয়। সেইকাৰণে আপোনালোকে মোক প্লিজ বেয়া নাপাব। আৰু ইয়াৰ পাছতে আমি এটা মজা বস্তু, একদম তাগৰা বস্তু এটা ইউজ কৰিম। আৰু সেইটো আপোনালোকে দেখিছে, আপোনালোকে কিও ধৰিব পৰা নাই চাগে। যদি ধৰিব পাৰিছে তেনেহ'লে কমেণ্ট কৰক, এতিয়াই কমেণ্ট কৰক ভিডিঅ'টো পজ কৰি পেলাই, যে আপোনালোকে কি দেখিছে, এইটো কি হয়। আৰু এই বস্তুটো আমি ব্যৱহাৰ কৰিম। এই বস্তুটো ব্যৱহাৰ কৰিলে আচলতে আমাৰ যি পোক পৰুৱা আহে, সেই পোক পৰুৱা নাহে। আৰু পোক পৰুৱাৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ পৰা আমি হাত সাৰি থাকিম। আৰু এইখিনি হৈছে ফুটছাই। আৰু আপোনালোকে হয়তো কিছুমানে ফুটছাই মানে শব্দটোৰ অৰ্থ আমাৰ উজনি অসমত আমি ফুটছাই বুলি ব্যৱহাৰ কৰোঁ। আৰু সেই ফুটছাই অৰ্থটো আপোনালোকে হয়তো গম নাপাব পাৰে। এই ফুটছাই হৈছে আচলতে আমি জুহালত জুই জ্বলাওঁ, যিহেতু জুই জ্বলোৱাৰ পৰা যিখিনি ছাই ওলায়, সেই ছাইখিনি কয় আমাৰ এইফালে ফুটছাই। আৰু এই ফুটছাইখিনি মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এই ফুটছাইখিনি ব্যৱহাৰ কৰিলে আপোনালোকক যিহেতু মই কৈছোঁ যে পোক পৰুৱাৰ উপদ্ৰৱৰ পৰা হ্ৰাস হয়। আৰু ইয়াত প্ৰায় 3 কেজিৰ পৰা 3.5 কেজি মোৰ ফুটছাই আছে। আৰু এইখিনি মই ইয়াত খুব ধুনীয়াকৈ মিহলাই ল'ম। আৰু মিক্স কৰি পেলাই মই আজি এইখিনি এনেকৈ থৈ দিম। আৰু তেতিয়া আচলতে যি ভেঁকুৰ থাকে বা যি বেক্টেৰিয়া থাকে, সেই বেক্টেৰিয়াখিনি আচলতে লাহে ইয়াৰ পৰা নাইকিয়া হৈ যাব। আৰু ইয়াত যদি আপোনালোকে মাৰি তেনেকুৱা কিবা জাবৰ জোঁথৰ দেখে, সেইখিনি আচলতে যেতিয়াই দেখে সেইখিনি আঁতৰাই থাকিব। আৰু এইখিনি মই শেষলৈ হয়তো
বালি চলা চালনীয়ে মই মাটিখিনি চালি ল'ম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু এইখিনি মাটি দেখিছে, এইখিনি মই মাটিখিনি মেলি থৈছোঁ ইয়াত, আৰু এই মাটিখিনি শুকাবলৈ দিছোঁ। আৰু এই মাটিখিনি শুকোৱাৰ পাছত মই ইয়াক পাউডাৰ ফৰ্মলৈ কনভাৰ্ট কৰিম। আৰু এতিয়া এদিন পাৰ হ'ল, আপোনালোকে মাটি আচলতে পৰিৱৰ্তনটো হয়তো দেখা পাইছে যে মাটিখিনি শুকাইছে, ধুনীয়াকৈ শুকাইছে। আৰু এইখিনি আজি মই ধুমুচ দি পেলাই গুড়ি কৰিম। আপোনালোকে ইটা বা কিবা পাথৰেও মাটিবোৰ গুড়ি কৰি ল'ব পাৰিব। আৰু ইতিমধ্যে আমাৰ কেঁচুসাৰখিনিও ধুনীয়াকৈ শুকাইছে, আৰু এইখিনি মই গোটাই ল'লোঁ বস্তাত। আৰু এইখিনি মই সেই গোবৰৰ লগত আজি সানমিহলি কৰি ল'ম। আৰু এয়া আপোনালোকে দেখা পাইছে, মই গোবৰৰ লগত কেঁচুসাৰখিনি গোবৰৰ ওপৰত দি লৈছোঁ। আৰু কালি যি ফুটছাই আছিলে, সেই ফুটছাইখিনি আৰু যি মেডিচিন দিছিলোঁ, সেই মেডিচিনখিনি ইয়াৰ লগত মই মিক্স কৰি থোৱাই আছে। আৰু ইয়াৰ লগত আজি মই কেঁচুসাৰখিনি মিহলাই ল'ম। আৰু ইতিমধ্যে মোৰ কেঁচুসাৰখিনি মিক্স কৰি হৈ গৈছে। আৰু ইয়াৰ পাছত মই যিখিনি আপোনালোকক গছৰ পাত দেখুৱাইছিলোঁ, মই গোটেই সাৰখিনিৰ লগত মিক্স কৰি ল'ম। আৰু গছৰ পাতবোৰ ভাঙি দিম, হাতেৰে মোহাৰি দিম, ছিঙি দিম যিমান পাৰোঁ। আপোনালোকেও সিমানভাৱে ছিঙি বা মোহাৰি দিব, তেতিয়াহে আচলতে গছৰ পাতখিনি সোনকালে পচি যাব আৰু গছপুলিটোৱে সাৰ সোনকালে পাবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে মোৰ গছৰ পাতখিনি ছিঙি হৈ গৈছে। এয়া দেখিছে আপোনালোকে, গছৰ পাতবোৰ মই তাৰ ওপৰত ছিঙি বা মোহাৰি দিছোঁ। আৰু ইয়াৰ পাছতে মই এইখিনি মাটিৰ লগত মিহলাই ল'ম। আৰু এয়া আপোনালোকে দেখা পাইছে, মই গোটেই পাতখিনি মাটিৰ লগত মিহলাই ল'লোঁ। আৰু কিছুমান পাত অলপ ডাঙৰ হৈ আছে। আৰু এইখিনি মই পাছত পুলিৰ বাবে পেকেটিং কৰিম, তেতিয়া আচলতে পাতবোৰ ফালি দিম। আৰু যদি আপোনালোকে আচলতে বেড বনাই পেলাই পুলি বা গুটি সিঁচে, তেতিয়াহ'লে বা ডাঙৰ বস্তাত যদি ভৰে, তেতিয়া ইমান ডাঙৰ হৈ থাকিলেও একো প্ৰব্লেম নাই আচলতে। যদি আপোনালোকে সৰু পুলিৰ বাবে নাৰ্চাৰীৰ দৰে পুলি বনায়, তেতিয়াহ'লে আপোনালোকে এই লতাবোৰ ভাঙিব লাগিব, যিবোৰ লতা আপোনালোকে দেখা পাইছে। মই আপোনালোকক দেখুৱাম, শেষলৈকে চাই থাকক ভিডিঅ'টো। তাৰ পাছত লাগিব আপোনালোকক অলপমান বালি। মই আপোনালোকক বহুতখিনি সৰহকৈ বালি দেখাইছোঁ, ইমানখিনি বালি আপোনালোকক নালাগে। কোনটো কিমান পৰিমাণৰ লাগিব মই শেষত আপোনালোকক পাৰ্চেণ্টেজটো ক'ম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰ পাছত এই বালিখিনি মই সাৰখিনিৰ লগত মিহলি কৰি ল'ম। ইতিমধ্যে মই সাৰখিনি মোৰ মাটিখিনিৰ লগত সানমিহলি কৰি ল'লোঁ। আৰু আপোনালোকে দেখা পাইছে খুব ধুনীয়াকৈ গুড়ি হৈ গৈছে, পাউডাৰ ফৰ্মলৈ কনভাৰ্ট হৈ গৈছে। আৰু এইখিনি মই ভাবিছিলোঁ চালিম বুলি, নাচালিলেও হ'ব, কাৰণ যিবোৰ লদা আছে সেই লদাবোৰ আচলতে এইদৰে হাতেৰে হেৰি কৰি দিলে ভাগি যাব। আৰু দুই এটা লদা নাভাগিলে সেইবোৰ মই এক্সট্ৰাকৈ হাতেৰে যেতিয়া পেকেটিং কৰি আঁতৰাই থ'ম। আৰু দুই এটা শিলগুটি আচলতে মোৰ ইয়াত মিক্স হৈ আছে, আৰু সেই শিলগুটিসমূহ মই আচলতে পেকেটিং কৰোঁতে এক্সট্ৰা কৰি দিম। আৰু আপোনালোকে এইদৰে মাটি বনাই পেলাই এইদৰে পাতবোৰ যদি ডাঙৰ হৈ থাকে, এইদৰে পাতবোৰ আপোনালোকে সৰু কৰি দিবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকে বিচাৰে মাটিখিনি একেবাৰে ভাল ফৰ্মত লাগে, আপোনালোকে গুড়ি ফৰ্মত লাগে, তেতিয়াহ'লে আপোনালোকে হাৰ্ডৱেৰ দোকানৰ পৰা এখন সৰু চালনী, আপোনালোকে চালনীৰ কাৰণে এখন জালনা কিনি আনিব। আৰু জালনাখন আপোনালোকে কাঠত লগাই পেলাই, গজাল মাৰি পেলাই আপোনালোকে মাটিখিনি চালি ল'ব ধুনীয়াকৈ। আৰু আচলতে মই এইদৰে মোৰ কাৰণে সহজ হ'ব, আৰু সেইকাৰণে মই ভাবিলোঁ যে এইভাগেই মই কৰোঁ। আৰু যদি পাছলৈ অসুবিধা হয়, যদি অসুবিধা হোৱা যেন দেখোঁ, তেতিয়াহ'লে মই চালনী আছেই মোৰ, চালনীয়ে মই চালি ল'ম। আৰু আচলতে মই কিছুমান কাম অকণমান পাল মাৰোঁ, এইদৰে আপোনালোকে কোৰেৰে আচলতে ভাঙি ল'ব পাৰিব, মই এইদৰে ভাঙি ল'ম। আৰু কাৰণ চালনীয়ে মাৰি এইবোৰ বৰ অসুবিধা কাম, মানে বৰ কামোৰ পাওঁ মই। আৰু চাওঁ পাছলৈ যদি অসুবিধা পাওঁ পেকেটিং কৰোঁতে। আৰু পেকেটিং কৰোঁতে আপোনালোকক মই কৈ আছোঁ, আপোনালোকে কেনেদৰে পেকেটিং কৰিব আপোনালোকে যদি নাজানে, তেতিয়াহ'লে মোৰ নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে ৱেইট কৰক। নেক্সট মই আপোনালোকৰ কাৰণে বনাই আছোঁ ভোট জলকীয়া কেনেকৈ পুলি নাৰ্চাৰীৰ দৰে কেনেকৈ প্ৰস্তুত কৰিব, আৰু পুলি কেনেকৈ অংকুৰণ কৰিব, গুটিৰ পৰা পুলি কেনেকৈ বনাব, সেই সকলোখিনি নেক্সট ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে আনি আছোঁ। আৰু আপোনালোকে আৰু এটা বস্তু মাটিখিনিৰ লগত মিহলি কৰিব পাৰে যদি বিচাৰে, কোকোপিট বুলি কয়, যিটো নাৰিকলৰ পৰা বনায়। আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব, COCOPEAT কোকোপিট, যিটো আপোনালোকে ইয়াত মিহলাব পাৰে। কিন্তু মই মিহলোৱা নাই, কাৰণ বহুত কোকোপিটটো এক্সপেঞ্চিভ হয়, আৰু ইমানখিনি পুলি বনাবৰ কাৰণে কোকোপিট যদি মই সানমিহলি কৰোঁ, মোৰ খৰচটো বহুত বেছি বাঢ়ি যাব। আৰু সেইকাৰণে মই কোকোপিটটো আচলতে ব্যৱহাৰ কৰা নাই। আৰু ইয়াৰ পাছতে আহোঁ আমাৰ যিসকল টাউনৰ মানুহ, টাউনত থকা যিসকলে ধৰক ঘৰৰ বা বেলকনিত, বাৰাণ্ডাত আপোনালোকে কিবা এটা পুলি ৰুওঁ বুলি ভাবিছে, তেওঁলোকে কেনেদৰে মাটি প্ৰস্তুত কৰিব। তেওঁলোকৰ প্ৰথমতে ল'ব অলপমান মাটি, তাৰপাছত আপোনালোকে অনলাইনত অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে ভাৰ্মি কম্প'ষ্ট ল'ব। তাৰপাছত আপোনালোকে ব্যৱহাৰ কৰিব ট্ৰাইকোডাৰ্মা, যিটো মই অলপমান আগত আপোনালোকক দেখাইছিলোঁ, ভেঁকুৰনাশক। এই ভেঁকুৰনাশকটো আপোনালোকে মাটিখিনিৰ লগত সানমিহলি কৰি ল'ব। আৰু আপোনালোকে কোকোপিট অৰ্ডাৰ কৰিব পাৰিব অনলাইনত, কোকোপিট অৰ্ডাৰ কৰিব, আৰু অলপমান বালি।
আপোনালোকে মাটি ল'ব গাৰ্ডেন চইল যিটো আমাৰ বাৰীৰ মাটি সেই মাটিটো ল'ব 30%, আপোনালোকে বালি ল'ব 10%, ভাৰ্মি কম্প'ষ্ট ল'ব 30% আৰু আপোনালোকে কোকোপিট ল'ব 30%। আৰু লগত আপোনালোকে যিকোনো ধৰণৰ ভেঁকুৰনাশক ব্যৱহাৰ কৰিব পাৰে, যেনেকৈ ট্ৰাইকোডাৰ্মা মই ক'লোৱে আপোনালোকে। ট্ৰাইকোডাৰ্মাৰ বাহিৰেও বিভিন্ন ধৰণৰ ভেঁকুৰনাশক আপোনালোকে পাব, যিকোনো ধৰণৰ ভেঁকুৰনাশক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু বন্ধুসকল, এনেদৰে আপোনালোকে খুব ধুনীয়াকৈ মাটি প্ৰস্তুত কৰক আৰু ধুনীয়াকৈ আপোনালোকৰ গাৰ্ডেনখন বনাওক, সেয়াই মই আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।